ছাত্ৰ ছাত্ৰীসকল নিশ্চয় কুশলে আছা যে আমি কালি আৰম্ভ কৰিছিলোঁ প্ৰাচীন ভাৰতীয় শিক্ষা যিটো পাঠ হেমচন্দ্ৰ গোস্বামী ইতিমধ্যে আমি আলোচনা কৰিছোঁ। আমি পিছলৈ যাওঁ, সেই পাঠটোৰ কথাখিনি আমি এতিয়া আলোচনা কৰিম। যে আমি আগৰ পাঠত কি পাইছিলোঁ যে ভাৰতীয় আৰ্য শিক্ষাৰ মূল মন্ত্ৰ মোক্ষলা। আগৰবাৰ কৈছোঁ যে কি ভাৰতীয় আৰ্য শিক্ষাৰ মূল মন্ত্ৰ মোক্ষলা। এইখিনি কথা কওঁতে আমি আলোচনা কৰিলোঁ যে কেনেকৈ মোক্ষ লাভৰ কথাখিনি কোৱা হৈছে। আমি সেই পাঠটোতে কি হৈছিলে যে 4 পুৰুষাৰ্থৰ কথা কোৱা হৈছিলে। এতিয়া আমি সেই 4 পুৰুষাৰ্থৰ পিছতেই যাম যে আমাৰ ভাৰতীয় শিক্ষা, প্ৰাচীন ভাৰতীয় শিক্ষাখিনি দিবলৈ যাওঁতে বিশেষভাৱে আমাৰ কিহৰ প্ৰয়োজন হৈছিল যে তাতে প্ৰাচীন ভাৰততে বিশ্ববিদ্যালয় কেইখনমান আছিল। এতিয়া সেই প্ৰাচীন ভাৰতীয় বিশ্ববিদ্যালয়সমূহ কি কি আমি নামবিলাক কৈ গৈছোঁ যে তক্ষশিলা, সিদ্ধান্যকটক, নালন্দা, উদান্তপুৰী, বিক্ৰমশিলা, উজ্জয়িনী। মই আকৌ এবাৰ কৈ দিছোঁ যে তক্ষশিলা, সিদ্ধান্যকটক, নালন্দা, উদান্তপুৰী, বিক্ৰমশিলা আৰু উজ্জয়িনী। এই প্ৰতিখন বিশ্ববিদ্যালয়ৰ বিষয়ে আমি কিছু কথা জানি লওঁ। যে তক্ষশিলা যিখন বিশ্ববিদ্যালয় বৰ্তমানে পাকিস্তানৰ ৰাৱলপিণ্ডি দেই। আগতে কিন্তু সেই পাকিস্তানৰ কি আছিলে আমাৰ ভাৰতবৰ্ষৰ অধীনত আছিল। এতিয়া এই তক্ষশিলা বিশ্ববিদ্যালয়ৰ বিষয়ে আমি কিছু কথা জানি লওঁ। তক্ষশিলা বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব 1 শতিকালৈকে আছিল। আৰু ইয়াতে কি আছিলে কেইবাখনো চতুষ্পাঠী আছিল। এটা শব্দ মই দেখিছোঁ কি যে চতুষ্পাঠী আছিল। ইয়াতে কি আছে ভাস্কৰ বিদ্যা, চিত্ৰাংকন, মূৰ্তি কটা আদিকে ধৰি হাতে কৰা কাম এনেকৈ ধৰণে 18 বিধ শিক্ষা দিয়া হৈছিল। এই 18 বিধ শিক্ষা দিওঁতে ডাঙৰ কথা হৈছে কি যে এই তক্ষশিলা নামৰ যিখন বিশ্ববিদ্যালয় আছিলে সেইখন বিশ্ববিদ্যালয়তে বুদ্ধদেৱৰ চিকিৎসক, তেওঁৰ নাম হৈছে জীয়ক। আৰু সেই জীয়কৰেই যিজন নেকি শিক্ষাগুৰু অত্ৰেয়, যে অত্ৰেয়সী এইখন বিশ্ববিদ্যালয়তে অধ্যাপনা কৰিছে। আৰু ডাঙৰ কথা হৈছিলে কি যে অকল অত্ৰেয়সীৰ কথাই নহয়, যে অত্ৰেয়সীয়ে কি কৰিছিলে যে তক্ষশিলা বিশ্ববিদ্যালয়ত আয়ুৰ্বেদ শিক্ষা দিছিলে। এই তক্ষশিলা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিবলৈ আহিছিলে পাণিনি, জীয়ক, চাণক্য। যে জীয়ক আমি পাইছোঁ যে তেওঁ আছিলে কি যে বুদ্ধদেৱৰ চিকিৎসক। পাণিনি যি নেকি সংস্কৃত ব্যাকৰণ লিখিছে তাক আমি অষ্টাধ্যায়ী বুলি কৈছোঁ। আৰু চাণক্য যিজনৰ নাম আমি জানো যে কৌটিল্য বা চাণক্য, যি নেকি অৰ্থশাস্ত্ৰ লিখিছিলে। আৰু এটা সময়ত কি হৈছে যে এই তক্ষশিলা বিশ্ববিদ্যালয় যেতিয়া হিন্দু বিশ্ববিদ্যালয়ৰ ঠাইত বৌদ্ধ বিশ্ববিদ্যালয় হ'ল, তেতিয়া ইয়াতে চীন দেশৰ পৰাও বহুতো ছাত্ৰ ছাত্ৰী ইয়াতে অধ্যয়ন কৰিব, ছাত্ৰসকলে আহিছিল দেই, ছাত্ৰী নহয়, ছাত্ৰসকলে অধ্যয়ন কৰিবলৈ আহিছিল। কিন্তু ইয়াত আমি এটা শব্দ এটা পাইছোঁ যে চতুষ্পাঠী। যে চতুষ্পাঠী শব্দটোৰ অৰ্থ হৈছে কি যে য'ত নেকি কোৱা হৈছে যে সেই সময়ত টোল, যাক আমি কৈছোঁ যে আমাৰ প্ৰাচীন শিক্ষাৰ যি ধাৰণা আছিলে যে শিক্ষাগুৰুসকলৰ যি টোল, তাতে কি হৈছে এই টোলতে কি হৈছে চতুষ্পাঠী শব্দৰ টোল মানে কি হৈছে তাতে ব্যাকৰণ, কাব্য, স্মৃতি আৰু দৰ্শন এই 4টা বিষয়ৰ শিক্ষা দিয়া হৈছে। কৈছে কি কেইবাখনো চতুষ্পাঠী, মানে কথাটো হৈছে কি যে তক্ষশিলা বিশ্ববিদ্যালয়ৰ তলত এনেকৈ ধৰণৰ কেইবাখনো চতুষ্পাঠী আছিল। পিছৰ বিশ্ববিদ্যালয় সিদ্ধান্যকটক, য'ত নেকি অমৰাৱতীত আছে, এতিয়া বৰ্তমান অমৰাৱতী, তাতে হিন্দু আৰু বৌদ্ধ দুয়োবিধৰে শিক্ষা দিয়া হৈছিলে। আৰু এই বিশ্ববিদ্যালয়খন খ্ৰীষ্টপূৰ্ব 1 শতিকালৈকে আছিলে। আৰু ইয়াৰ প্ৰধান আচাৰ্য আছিল কি নাগাৰ্জুন, যি নেকি বিক্ৰমাদিত্যৰ ৰাজসভাৰ এজন বিখ্যাত পণ্ডিত নাগাৰ্জুন। পিছৰ যিখন বিশ্ববিদ্যালয় নালন্দা বিশ্ববিদ্যালয়, সেইখন বিশ্ববিদ্যালয় বিহাৰৰ, বৰ্তমান বিহাৰৰ ভাগলপুৰতে আছিলে এটা সময়তে। সেইখন বিশ্ববিদ্যালয় আছিলে 1 শতিকাৰ পৰা 8 শতিকালৈকে। আৰু এইখন বিশ্ববিদ্যালয়ৰ ডাঙৰ কথাটো হৈছিলে যে এইখন বিশ্ববিদ্যালয়ৰ বাহিৰে ভিতৰে ছাত্ৰৰ সংখ্যা আছিলে 10,000। আৰু ইয়াৰ অধ্যক্ষজনৰ নাম আছিলে শিলভদ্ৰ। আৰু ডাঙৰ কথা এইখন বিশ্ববিদ্যালয়ত বিনামূলীয়াকৈ ব্যাকৰণ,
তৰ্কশাস্ত্ৰ, চিকিৎসাশাস্ত্ৰ, দৰ্শনশাস্ত্ৰ আৰু আধ্যাত্মিক শিক্ষা দিয়া হৈছে। আৰু এইখন বিশ্ববিদ্যালয়ৰ এটা বিখ্যাত পুথিভঁৰাল আছিলে, যিটো পুথিভঁৰাল নেকি 9 তলীয়া বা 9 মহলৰ। সেই পুথিভঁৰালটোৰ নাম হ'ল কি? ৰত্নদৈ। আৰু এইখন বিশ্ববিদ্যালয়ত কি আছিলে যে 101টা কোঠা আছিল। আৰু 101টা কোঠাত কি হৈছে, একেলগে 100টা কোঠাতে তাতে শিক্ষাদান হৈছিলে। আৰু ডাঙৰ কথাটো হৈছে কি যে এই তক্ষশিলা নালন্দা বিশ্ববিদ্যালয় ভাৰতবৰ্ষৰ অন্যান্য ছাত্ৰসকলৰ কাৰণে আদৰ্শ আছিল। আৰু 700 বছৰৰ ভিতৰত এখন বিশ্ববিদ্যালয় এজনো ছাত্ৰই অসৎ আচৰণ কৰা নাই। ই এটা বৰ ইতিবাচক কথা। আৰু এইখন বিশ্ববিদ্যালয়তে কি হৈছিলে যে চীনা পৰিবাৰজক হিউৱেন চাঙেও ইয়াতে যোগশাস্ত্ৰ অধ্যয়ন কৰিবলৈ আহিছে। আমি ইয়াৰ পিছৰ এখন বিশ্ববিদ্যালয় যাম, উদান্তপুৰ বিশ্ববিদ্যালয় কি হৈছিলে যে 8 খ্ৰীষ্ট 8ম শতিকালৈকে ই আছিলে। আৰু এইখন বিশ্ববিদ্যালয়তে এটা বহুমূলীয়া পুথিভঁৰাল আছিলে, যিটো পুথিভঁৰাল 1202 খ্ৰীষ্টাব্দত মুছলমানসকলে আক্ৰমণ কৰাত সেইটো কি হৈছে নষ্ট হ'ল। ইয়াৰ পিছতে আমি যাম আৰু এখন বিশ্ববিদ্যালয় যাক কৈছে বিক্ৰমশিলা। এই বিক্ৰমশিলা বিশ্ববিদ্যালয়তে তলতে 6খন বিশ্ববিদ্যালয় আছিলে। 6খন মানে বিশ্ববিদ্যালয়ৰ অৰ্থ হৈছে যে উচ্চ বিদ্যালয় দেই। এই বিশ্ববিদ্যালয়খনৰ বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ তলতে 6খনকৈ উচ্চ বিদ্যালয় আছিলে। আৰু ইয়াতে 108জন অধ্যাপক আছিল। আৰু ছাত্ৰসকলৰ যি শিক্ষা, সেই শিক্ষা আছিলে কিন্তু সম্পূৰ্ণ বিনামূলীয়া। আৰু ছাত্ৰসকল থাকিবৰ কাৰণে 4খন সত্ৰ বা ছাত্ৰাবাস আছিলে। আৰু এই বিক্ৰমশিলা বিশ্ববিদ্যালয় খ্ৰীষ্টীয় 8ম শতিকাতে প্ৰতিষ্ঠিত হৈছিলে। আৰু প্ৰায় 400 বছৰ কাল। আমি শেষৰখন বিশ্ববিদ্যালয়লৈ যাম, উজ্জয়িনী, যিখন নেকি উজ্জয়িনী বিশ্ববিদ্যালয়ৰ ডাঙৰ কথা হৈছে কি যে ৰজা বিক্ৰমাদিত্যৰ ৰাজত্বকালত ভাৰতবৰ্ষৰ সকলোবিলাক বিখ্যাত পণ্ডিত এই উজ্জয়িনী বিশ্ববিদ্যালয়ত মিলন ক্ষেত্ৰ হৈছিল। আৰু বিশেষকৈ এই উজ্জয়িনী বিশ্ববিদ্যালয়তে শিক্ষা দি আছিলে জ্যোতিষশাস্ত্ৰ। এতিয়া আজি আমি 6খন বিশ্ববিদ্যালয়ৰ বিষয়ে আলোচনা কৰিলোঁ। সেই বিশ্ববিদ্যালয়সমূহ মই আকৌ নাম কৰিছোঁ যে তক্ষশিলা, সিদ্ধান্যকটক, নালন্দা, উদান্তপুৰী, বিক্ৰমশিলা আৰু উজ্জয়িনী। আৰু এটা কথা নতুনকৈ শিকিছিলোঁ কি যে চতুষ্পাঠী শব্দটোৰ হৈছে যে টোলত যি নেকি ব্যাকৰণ, কাব্য, স্মৃতি আৰু দৰ্শনৰ যি নেকি শিক্ষা দিয়া হয়। আজিলৈ আমি ইমানতে পাঠ সামৰিম। আমি অহা পাঠত পিছৰখিনি কথা আলোচনা কৰিম।